হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? তো আজি আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিলোঁ। আজি ফাৰ্মিং ব্লগ হ'ব। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। মানে মোৰ এজনী গাই পোৱালি দিও হৈ আছিলে, তো আজি ফাইনেলি পোৱালি দিলে। তো পোৱালি দিয়াৰ পিছত মই কেনেকৈ যত্ন ল'লোঁ সেয়া আপোনালোকক দেখুৱাম, আৰু কিমান গাখীৰ ওলালে সেইবিলাকো দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব, স্কিপ নকৰিব। আৰু এই চেনেলটোত মই চাউণ্ডৰ ভিডিঅ'ও দি থাকোঁ, তো আপোনালোকে যদি চাব পাৰে। তো ফাৰ্মিং ব্লগটো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা মই অনুৰোধ জনাওঁ, যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে লাইক কৰি দিয়ক। তো বাকীখিনি আমি ফাৰ্মিং ব্লগটো চাওঁ আহোঁ। আপোনালোকে দেখি আছে আজি পোৱালি দিলে, এইটো এই মাত্ৰ দিছে। তো আপোনালোকক কৈছিলোঁ যে পোৱালি দিলে দেখুৱাম বুলি। তো আজি এয়া দিছে। মাকৰ নিচিনাই, ব্ৰিডটো অষ্ট্ৰেলিয়ান হয়। তো আপোনালোকে দেখিছে। আৰু এতিয়া ফেহু খিৰাই দিম, গাখীৰ খিৰাই দিম। ইয়াৰ ফেহুখিনি খিৰাই পেলাই বটলত ভৰাই পোৱালিক খুৱাই দিম। তো গাখীৰ খিৰাম আৰু পোৱালিক খুৱাম, সেইবিলাক আপোনালোকে চাই থাকিব। তো স্কিপ নকৰিব। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কৰি দিব দেই। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাব নাপাহৰিব। তো এয়া আপোনালোকে দেখি আছে, মই গাখীৰ পোৱালিৰ কাৰণে খিৰাই আছোঁ ফেহু। পোৱালিক গাখীৰখিনি খিৰাই পেলাই খুৱাই দিম। কাৰণ গাখীৰ খিৰাই খোৱাৰ কাৰণ এইটোৱে হ'ল, মানে পোৱালিটো যিমান ওখ তাতকৈ মানে গাখীৰৰ আহাৰখন অকণমান তলত আছে, তো আঁঠুৰ তলত আছে। সেইকাৰণে মানে পোৱালিটো গাখীৰ খুৱাবৰ কাৰণে দিগদাৰ হয়। তো গাখীৰখিনি খিৰাই পেলাই ধুনীয়াকৈ বটলত ভৰাই খুৱাই দিলে মানে পোৱালিটো সোনকালে সুস্থ হৈ আহে। মানে পোৱালিটোক নিজে ধৰি খুৱাব অসুবিধা হয়, কাৰণ পোৱালিটো বেছি ওখ আৰু গাখীৰখিনি অকণমান মানে হাড়খন তলত নামি আহিছে যে, সেইকাৰণে মানে অসুবিধা হয়। সেইকাৰণে মানে এনেকৈ খুৱাই দিলোঁ। এতিয়া মানে এবাৰ খিৰাই দিয়াৰ পিছত ধুনীয়াকৈ পোৱালিটোৱে নেক্সট বাৰত নিজে খাব পাৰিব। কাৰণ মানে গাখীৰৰ যিখিনি আহাৰ আছিলে গাখীৰখিনি নিজে নিজে ওপৰ ফালে উঠি যাব, মানে টানি দিয়াৰ পিছত ওপৰ ফালে উঠি যায়। তো সেইকাৰণে মানে প্ৰথমবাৰখিনি এনেকৈ কৰিব লগা হয়। তো আপোনালোকে জানে, তো আপোনালোকৰো পোৱালি দিলে এনেকৈ কৰিব। মানে যদি গাখীৰখিনি বেছি তলত নামি আহে, বাল্টিঙত খিৰাই ধুনীয়াকৈ বটলত ভৰাই খুৱাই দিব। আৰু এনেকৈ খুৱাই দিয়াৰ পিছত নেক্সটবাৰ সুস্থ হোৱাৰ পিছত সি নিজে খাব পৰা হ'ব, আৰু গাখীৰৰ যিখন উহা আছিল সেইখনো নিজে ওপৰ ফালে উঠি যাব। তো আপোনালোকে এনেকৈ কৰিব পাৰে। আৰু ইয়াক গাখীৰ দিয়াৰ পিছত পোৱালি মাকজনীক দানা ধুনীয়াকৈ বনাই খুৱাই দিব। লগতে পাৰিলে পকা অমিতা খুৱাই দিব পাৰিলে ভাল বেছি। তো আপোনালোকে জানেই। আৰু যিজনী গাই পোৱালি দিলে তাৰ পোৱালি দিয়া সময়টো হৈছিল 9 মাহ 7 দিনত দিছে। কিছুমান 10 দিন লয়, কিছুমান 12 দিন 15 দিনলৈকে লয়। তো আপোনালোকে জানেই। আৰু আপোনালোকৰ গাইবোৰ পোৱালি দিলে কিমানমান দিনৰ ভিতৰত দিছে, তো আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব। আৰু মোৰ জনী 9 মাহ 7 দিনত দিলে, আপোনালোকে গম পালে কৈ দিছোঁ আপোনালোকক। আৰু এনেকৈ 2 লিটাৰমান 3 লিটাৰমান গাখীৰ খুৱাই দিয়াৰ পিছত পোৱালিটো নিজে উঠিব পাৰিব। তো আপোনালোকে গম পাইছে। আৰু এটা অনুৰোধ থাকিল আপোনালোকক, মোৰ যদি চেনেলটো আপোনালোকে নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে লাইক শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰিব আজিৰ ভিডিঅ'টো চাই কেনে পালে, আৰু পোৱালি খুৱাই উঠাৰ পিছত কিমানখিনি গাখীৰ ৰৈ গ'ল। তো সেইখিনি আপোনালোকক দেখুৱাই আছোঁ, চাই যাওক। আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক দানা কি দিওঁ আৰু কেনেকৈ দিওঁ সেইবিলাক নেক্সট ভিডিঅ'ত জনাই দিম। আৰু যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব। যদি কমেণ্ট বেছিকৈ আহে তেনেহ'লে মই ভিডিঅ'টো বনাই দিম।
আৰু আপোনালোকে দেখা গাখীৰখিনি পোৱালি খুৱাই ৰৈ যোৱা গাখীৰ এইখিনি চাওক গাইছ কেনেকুৱা ক্ৰীম বহি গৈছে গাখীৰটো খোৱাৰ পিছত এইটো 10 লিটাৰৰ বাল্টিং হয় ইয়াত গাখীৰ 9 লিটাৰমান আছে তো আপোনালোকে গম পায় এনেকুৱা আৰু ওলাব খিৰালে মানে 4 লিটাৰমান মানে মই খিৰা নাই পোৱালিটোৰ কাৰণে ৰাখি দিলোঁ গৰমে গৰমে এটা খুৱাই দিয়া এইখিনি মানে ছাগলীবিলাকক দি দিম পিহু আৰু আমি নিজেও খাম ছাগলীবিলাক যিবিলাক পোৱালি দিছে নহয় এইবিলাকক খুৱাই দিম আৰু কেনেকুৱা মানে ক্ৰীম বহিছে